এইখনে হৈছে মামাৰ ফাৰ্ম, য'ত 100টামান হাঁহ আছে আৰু মামাই ঘৰৰ ওচৰতে এডোখৰ ঠাইত এই ফাৰ্মখন খুলিছে আৰু যথেষ্ট আমি সৰু সৰু অৱস্থাতেই এই হাঁহৰ পোৱালিকেইটা মৰিগাঁৱৰ এখন দোকানৰ পৰা কিনি আনিছিলোঁ আৰু যথেষ্ট ডাঙৰ হৈছে, 22-23 দিনমান হৈছে। এমাহ হোৱাৰ পিছত আমি পুখুৰীত এৰিব পাৰিম আৰু হাঁহৰ পোৱালিকেইটাক আমি পৰ্যায়ক্ৰমে দানা আৰু মেডিচিন খুৱাই থাকোঁ, যাৰ যে সিহঁতৰ গ্ৰ'থটো ভাল হয়, বেমাৰ আজাৰ নহয়। গতিকে আপোনালোকেও এনেদৰে ঘৰতে সৰু ফাৰ্ম খুলি যথেষ্ট টকা উপাৰ্জন কৰিব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰথমতেই মোৰ নতুন চেনেল অংকন এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি এটা ভ্লগ বনাম। মই বহুত ঠাই আজি যাম। তাৰে প্ৰথমতে যাম মই আমাৰ মোৰ বন্ধু জিন্তু ডেকাৰ ঘৰলৈ। তাৰ পৰা এটা হাঁহ আনিব যাম। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বৰ্তমান গৈ আছোঁ পেডেল মাৰি মাৰি জিন্তু ডেকাৰ ঘৰলৈ। আৰু মোৰ কাষতেকি যিখন আপোনালোকে দলং দেখিছে, সেই দলংখন 1938 চনতে নিৰ্মাণ কৰা হৈছিল, ব্ৰিটিছে। এতিয়ালৈকে আছে দলংখন। গতিকে গৈ আছোঁ জিন্তুৰ ঘৰলৈ, আৰু জিন্তুৰ ঘৰত কি কৰি আছে সকলো দেখাম আপোনালোকক। সেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আপোনালোকে এতিয়া সময় যাব পাৰিব। আৰু পূৰা গৈ আছোঁ জিন্তু ডেকাৰ ঘৰলৈ পেডেল মাৰি মাৰি আৰু মাল আগৰ আহি আছোঁ, পূৰা গৈ আছোঁ জিন্তু ডেকাৰ ঘৰলৈ। আহি আছোঁ পূৰা গৈ আছোঁ। চাৰিখনৰ পৰিৱেশ কি ধুনীয়া ধুনীয়া পৰিৱেশ আছে, আৰু বেছি সময় নালাগে জিন্তুৰ ঘৰলৈ। পূৰা গৈ আছোঁ চাইকেল মাৰি মাৰি পেডেল মাৰি মাৰি গৈ আছোঁ। তোৰ পেডেল মাৰি 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 জিন্তু তহঁতৰ ঘৰলৈ যাওঁ, কেইবাৰ ফোন কৰি থাকোঁ। একদম পূৰা গৈ আছোঁ। আগতে দেখা পাইছে কেনেকুৱা ফেনটো আছে পাহাৰ। পূৰা গৈ আছোঁ, চাই থাকক পূৰা জিন্তুৰ ঘৰলৈ, বেছি সময় নালাগে। গৈ আছোঁ এইটো জিন্তুৰ ঘৰ পাইছোঁহি। পূৰা কি কৰি আছে বা ঘৰটি জিন্তু পিছে পিছে গৈ আছোঁ। তাৰ হাঁহকেইটা চাব, তাৰপৰা লৈ যাওঁ আজি। পূৰা গৈ আছোঁ। ৰাতিপুৱা পূৰা কাম কৰিছে, ল'ৰাটোৱে কঁকাল বিষাই গৈছে। কথা দেখিব হাঁহ হ'ব। আপোনালোকৰ যদি কাৰোবাক যদি হাঁহ লাগে আহি যাব, জিন্তুত পাই যাব। কি মাছ আকৌ এইখিনি হৈছে জিন্তুৰ হাঁহ। 50টামান আনিছিলে বেলেগ এজন বন্ধুৰ পৰা কিনি। বৰ্তমান সি বিক্ৰী কৰি আছে। মাইকী সংখ্যা এটা বেছি, মতাকেইটা বিক্ৰীয়ে হ'ল প্ৰায়। তাৰ পৰা আজি এটা হাঁহ লৈ যাওঁ, তাকে সি বিচাৰি আছে ডাঙৰ হাঁহ। যদি আপোনালোকৰ লাগে আপোনালোকে আহিব পাৰে। জিন্তুহঁতৰ পৰা হাঁহটো লৈ আহিলোঁ। বৰ্তমান ঘৰলৈ গৈ ৰাওনা হৈছোঁ। ঘৰত গৈ গা পা ধুম, গা পা ধুই পেলাই ৰহা যাম বাইদেউৰ লগত। কিবা সকাম আছে ৰহাতে, গতিকে গৈ আছোঁ লাহে লাহে। সুন্দৰ পৰিৱেশ চাৰিপিনে, চবপিনে সেউজীয়া সেউজীয়া। জিন্তু কৈছে সিহঁতৰ কাম কৰি আছে ৰাতিপুৱাৰ পৰা বোলে। চ' তাৰপৰা হাঁহটো ল'লোঁ। গতিকে আপোনালোকক যদি হাঁহ লাগে জিন্তুৰ লগত কণ্টেক্ট কৰিব পাৰে। এতিয়া ঘৰলৈ গৈ আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাইনেলি আমি ৰহা আহি পালোঁহি, কিন্তু এটা ডাঙৰ কথা হ'ল যে আমি যাৰ ঘৰলৈ যাম তেওঁৰ কোনো ঠিকনা আমি ভালদৰে নাজানো। চ' বিচাৰি আছোঁ কিবা ক্লু পাওঁ নেকি। চ' চাই থাকক ভিডিঅ'টো শেষলৈ। এটলিষ্ট আমি য'লৈ আহিছিলোঁ সেই ঠাইত কিবা প্ৰকাৰে উপস্থিত হ'লোঁহি। আচলতে মোৰ দাদা বন্ধু এজনৰ ল'ৰাজনৰ কিবা অনুষ্ঠান পাতিছে, গতিকে তালৈকে আহিছোঁ। বা বহি আছে, গতিকে ভিডিঅ'টো শেষলৈ চাই থাককচোন। আচলতে আমি এই বাবুটোৰ ভাত মুখত দিয়া নে কি পাতিছিলে, তালৈকে আহিছিলোঁ। বাই কিবা আনিছে, চেন এডাল আনিছে, পিন্ধাই দিব। সুন্দৰকৈ পিন্ধাই দিছে। টোপনিত ক'বই নোৱাৰে সি, তথাপিও
তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আপোনালোকে আমাক মৰম চেনেহ আৰু আশীৰ্বাদ দি থাকক যাতে আগলৈ আৰু ভাল কাম কৰি যাব পাৰোঁ। ধন্যবাদ।